যোৱাকালি আমি ডবকাত দেখিছোঁ যে গৰু অসম আৰক্ষীয়ে ডবকা আৰু মুৰাজাৰ আৰক্ষীয়ে মিলি 14টা নে 15টা গৰু ধৰিছে। আমাৰ মানুহলৈ এটা বিনম্ৰ অনুৰোধ, আপোনালোকে কিয় যিটো জন্তুক হত্যা কৰা চৰকাৰে নিষিদ্ধ কৰিছে, আপোনালোকে সেইটো কুৰবানী দিবলৈ কিয় মানে উদগ্ৰীৱ হৈ আছে? মই আপোনালোক সকলোকে অনুৰোধ জনাম যে আপোনালোকে গৰু কাটি মানে কুৰবানী নিদিব, যিহেতুকে চৰকাৰী বাধা আছে। আপুনি চৰকাৰী বাধাক উফৰাই যদি কুৰবানী দিবলৈ যায় তেনেহ'লে ইয়াকে চৰকাৰক আপুনি বুঢ়া আঙুলিটো দেখুওৱা হ'ব, চৰকাৰী আইন অমান্য কৰা হ'ব। এই ক্ষেত্ৰত আপুনি ইছলামী শৰীয়তৰ জনা মানুহক সুধি ল'ব যে আমি য'ত বাস কৰি আছোঁ, যিখন দেশত বাস কৰি আছোঁ, তাৰ আইন অমান্য কৰা আমাৰ কাৰণে জাইজ নে নাজাইজ। এইটো যিসকল শৰীয়তৰ এক্সপাৰ্ট আছে তেওঁলোকে উত্তৰ দিব। কিন্তু মোৰ কথাটো হ'ল, যিহেতুকে কুৰবানীক কেন্দ্ৰ কৰি এটা বিতৰ্ক হৈয়ে থাকে, গৰু কটাক লৈ বিতৰ্ক হৈ থাকে, কুৰবানীক লৈ কোনো বিতৰ্ক নহয়। কুৰবানীটো চৰকাৰে বাধা দিয়া নাই। আমি যিহেতু গৰু কটাক লৈ বিতৰ্ক চলি আছে, য'ত গৰু কাটিলে মানুহ ধৰি আছে, গৰুৰ সঁচাইখানাবোৰ বন্ধ, বিভিন্ন সময়ত গৰু কটাৰ লগত যিবোৰ হোটেলত গৰু মাংস বিক্ৰী হয় সেইবোৰ হোটেল চিজ কৰিছে চৰকাৰে, সেইবোৰ ধৰিছে। ইমানখিনি কঠোৰ এখন আইন, নিষিদ্ধ আইন থকাৰ পিছতো আমাৰ কিছুমান মানুহে গৰু কাটিবলৈ এক ধৰণৰ তেওঁলোকে ব্যাকুল হৈ আছে। গতিকে মই সকলোকে অনুৰোধ জনাম, আপোনালোকে গৰু কাটিবলৈ বা গৰুক দি যে কুৰবানী দিব লাগিব সেই চিন্তাটোৰ পৰা আপোনালোক মুক্ত হওক। আপোনালোকে অন্য বিকল্প যিবোৰ কুৰবানী দিবলগীয়া জন্তু আছে সেইবোৰ দি আপোনালোকে কুৰবানীৰ যিটো ৱাজিব আছে সেইটো আদায় কৰক। আপোনাৰ যদি বেছি টকা হৈ যায়, আপুনি দামী কুৰবানী এটা দি, আমাৰ কিছুমান মানুহে মই ইনভাৰ্টেড কমাৰ ভিতৰত ক'ব বিচাৰিছোঁ, কিছুমান মানুহে কুৰবানীটো দেখাবলৈ কৰে আৰু তেওঁলোকে ধৰি লৈছে কুৰবানীটো তেওঁলোকৰ কাৰণে ইবাদত নহয়, এইটো এটা উৎসৱ, গৰু কটা উৎসৱ বনাই লৈছে। এই গৰু কটা উৎসৱৰ পৰা আমি আঁতৰি আহি আমি আল্লাহক খুচি কৰিবলৈ, শৰীয়তৰ এটা নিৰ্দিষ্ট নিয়ম মানিবলৈ আমি যিটো কুৰবানী জন্তুৰে কুৰবানী হয় সেইটো দি কুৰবানী দিবলৈ আমি চেষ্টা কৰোঁ। আৰু টকা যিখিনি ৰাহি হয়, মই আছোঁ হাম হস্পিটেলৰ সন্মুখত, ইয়াতে বিভিন্ন ঠাইৰ পৰা গৰীব দুখীয়া ৰোগীসকল আহে। তেওঁলোকে টকাৰ কাৰণে ৰোগীক ইয়াৰ পৰা ৰোগীৰ ভাল ঔষধ কৰিব নোৱাৰে, ট্ৰিটমেণ্ট কৰিব নোৱাৰে। আমি প্ৰায় দেখি থাকোঁ, সামাজিক মাধ্যমত আমি মেছেজ পাওঁ, মানুহে ক'ত বেমাৰী হৈ আছে, তেওঁৰ চিকিৎসাৰ অভাৱত মানুহজন মৃত্যুত চটফটাই আছে, ঘৰত বিচনাত পৰি আছে। এনেকুৱা মানুহৰ কাষলৈ আপোনাৰ টকাটো লৈ দৌৰি যাওক, আপুনি সহায় কৰক। আপোনাৰ কুৰবানীত দিয়াৰ যিটো দামী গৰু দি কুৰবানী দিয়াতকৈ ইয়াতে বেছি পুণ্য পাব। আপোনাৰ পুণ্যটো অকল গৰুটো কাটিলে পুণ্য পোৱা নাযায়, আপুনি সমাজৰ যিসকল নিকিন মানুহ আছে, যিসকল মানুহ সম্বলহীন মানুহ আছে, সেই মানুহখিনিক সহায় কৰক, আপুনি কুৰবানীতকৈ বেছি চব পাব। ধন্যবাদ।